অৱশেষত চূড়ান্ত পৰ্যায়ত উপনীত হ'ল আছুৰ ৰাজনৈতিক দল গঠনৰ উদ্দেশ্য। আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হ'বলগীয়া আঞ্চলিক ৰাজনৈতিক দল গঠনৰ পৰামৰ্শদাতা সমিতিয়ে আজি প্ৰতিবেদন দাখিল কৰিছে। আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ আজি অনুষ্ঠিত হোৱা যুটীয়া বৈঠকত এই প্ৰতিবেদন দাখিল কৰা হয়। প্ৰতিবেদনখন সম্পূৰ্ণকৈ ৰাজহুৱা নাই কৰা যদিও ৰাজনৈতিক দল গঠনৰ বাবে দুজন আহ্বায়কক দায়িত্ব অৰ্পণ কৰা হৈছে। বসন্ত কুমাৰ ডেকা আৰু ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্যক এই দায়িত্ব অৰ্পণ কৰিছে। অচিৰেই দুয়োজনে ৰাজনৈতিক দলটোৰ নাম কাৰ্যপ্ৰণালী প্ৰস্তুত কৰি প্ৰতিবেদন দাখিল কৰাৰ পিছতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। ৰাজনৈতিক দিশত কমিটিয়ে এটা প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱ অনুসৰি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে অসমত এটা বিকল্প আঞ্চলিকতাবাদী গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আচলতে ঘোষণা কৰাৰ যিটো প্ৰয়োজনীয়তা বা এইটো আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথা এই পৰামৰ্শদাতা সমিতিয়ে অতি স্পষ্ট ৰূপত উল্লেখ কৰিছে। আনহাতে এই বৈঠকতে আছুৰ সভাপতি সম্পাদকে আছু চিৰদিন অৰাজনৈতিক হৈ থাকিব বুলি মন্তব্য কৰে। কিন্তু নেতা দুজনৰ এই মন্তব্যত ৰহস্যৰ গোন্ধ পাইছে ৰাজ্যৰ সচেতন মহলে। কিয়নো এতিয়া আৰু আছু অৰাজনৈতিক হৈ থকা নাই। অসমত বৰ্তমান আছু ৰাজনৈতিক দল বনোৱাৰ এক কাৰখানালৈ ৰূপান্তৰিত হৈছে বুলি সচেতন বহু ৰাইজে মন্তব্য কৰিছে। ক্ষমতা আৰু ৰাজনৈতিক লিপ্সা আছুৰ কিমান আছে? ছাত্ৰ ছাত্ৰীক পঢ়া শুনা ক্ষতি কৰাই যধে মধে ৰাজপথত আন্দোলন কৰোৱা আছুৱে অৱশেষত ৰাজনৈতিক দল গঠন কৰি নিজৰ প্ৰকৃত চৰিত্ৰ উদঙাই দেখুৱালে বুলি বহু সচেতন ৰাইজে মন্তব্য কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, জীৱন নিউজ।